ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিঘাত সমীকৰণ কেনেধৰণে সমাধান কৰে সেই বিষয়ে শিকিম। দ্বিঘাত সমীকৰণ সমাধান কৰা তিনিটা পদ্ধতি আছে। এটা হ'ল উৎপাদক বিশ্লেষণ পদ্ধতি, 2 নম্বৰ হ'ল বৰ্গ সম্পূৰণ পদ্ধতি, আৰু তৃতীয়তে সূত্ৰ প্ৰয়োগ। এই তিনিটা পদ্ধতি অৰ্থাৎ উৎপাদক বিশ্লেষণ, বৰ্গ সম্পূৰণ বা পূৰ্ণবৰ্গীকৰণ পদ্ধতি আৰু সূত্ৰ প্ৰয়োগৰ দ্বাৰা আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰিব পাৰোঁ। তো প্ৰথমে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেধৰণে এটা দ্বিঘাত সমীকৰণ সমাধান কৰে সেই বিষয়ে শিকিম। ধৰা হ'ল এটা সমীকৰণ, 2x² - 5x = -3। এই সমীকৰণটো আমাক উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগে। এটা কথা মনত ৰাখিবা, উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰোঁতে তিনিওটা পদ অৰ্থাৎ স্কোৱাৰ টাৰ্ম, একঘাতযুক্ত পদ আৰু ধ্ৰুৱক পদটো সমান চিহ্নৰ বাওঁফালে থাকিব, সোঁফালে 0 থাকিব। তো ইয়াত আমাৰ -3টো সোঁফালে আছিল সমান চিহ্নৰ, তাক আমি এইপিনে লৈ আহিলোঁ প্লাছ হ'ল। আৰু এটা কথা মনত ৰাখিবা, প্ৰথমে সদায় স্কোৱাৰ টাৰ্ম থাকিব, তাৰপিছত একঘাতযুক্ত পদ, তাৰপিছত আহিব ধ্ৰুৱক পদটো। এইটো ফৰ্মেটত সজাই লাগিব লাগিব। আৰু সোঁফালে 0 থাকিব। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কাম হ'ব x² সহগ আৰু ধ্ৰুৱক পদৰ পূৰণফল আমি উলিয়াব লাগিব। তো ইয়াত x² সহগ 2 দেখিছা, আনহাতে ধ্ৰুৱক পদটো হ'ল 3, 2 × 3 6। কি 6 পালোঁ? +6। x² সহগ +2, ধ্ৰুৱক পদটো +3, দুটা পূৰণ কৰিলোঁ 6 পালোঁ। এই যে 6 পালোঁ, এই 6ক আমি এনে দুটা উৎপাদকত ভাঙিব লাগিব যি দুটা যোগ কৰিলে একঘাতযুক্ত পদৰ সহগ 5 হয়। তুমি যোগ কৰিবা নে বিয়োগ কৰিবা সেইটো নিৰ্ভৰ কৰিব এই পূৰণফলটোৰ ওপৰত। এই পূৰণফলটো যদি প্লাছ হয় তেতিয়াহ'লে 6 এনে দুটা উৎপাদক উলিয়াব লাগিব যি দুটা যোগ কৰিলে 5 হয়। আনহাতে ইয়াত যদি পূৰণফল মাইনাছ হ'লহেঁতেন তেতিয়াহ'লে উৎপাদক এনেধৰণে ভাঙিব লাগিব, এটাৰ পৰা আনটো বিয়োগ কৰিলে 5 হ'ল। এতিয়া 6 উৎপাদক আমি কি পাম? দুটা হ'ল এইটো 1 আৰু 6। 1 আৰু 6 যোগ কৰিলে কেতিয়াও 5 নহয়। আন এটা উৎপাদক হ'ল 2 আৰু 3। 2 আৰু 3 পূৰণ কৰিলে 5 পাম। তাৰমানে আমি এইটো কেনেকৈ ভাঙিব লাগিব? 2x² মাইনাছ আছে ব্ৰেকেট দিয়া, আগত ডাঙৰটো লাগিব 3 + 2 × x + 3 = 0। অৰ্থাৎ এই মাজৰ পদটো ভাঙি আমি দুটা পদ কৰিলোঁ। তোমালোকে নৱম শ্ৰেণীত দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ মিডল টাৰ্ম ফেক্টৰাইজেশ্যন পদ্ধতিৰে কৰিছিলে, মাজৰ পদটো ভাঙি কেনেকৈ কৰে সেইটোৱেই কথা। এতিয়া ব্ৰেকেট ভঙা, মাইনাছ প্লাছ মাইনাছ হ'ব 3 × x 3x, মাইনাছে প্লাছে মাইনাছ 2 × x 2x + 3 = 0। এতিয়া এই দুটাৰ পৰা কমন, এই দুটাৰ পৰা কমন, এই দুটাৰ পৰা কি কমন যায়? x থাকিল কি 2x - 3। ইয়াৰ পৰা একো কমন নাযায়, ডেট মিনছ 1 কমন যাব। 2x মনত ৰাখিবা, ইয়াত মাইনাছ যেতিয়া আগত কমন লৈছা এই চাইনটো চেঞ্জ হৈ যাব, অৰ্থাৎ প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ। আল্টিমেটলি এই দুটা একেই হ'ব লাগিব। দুইটাৰ পৰা 2x - 3 কমন ল'লোঁ, কমন ল'লে ইয়াৰ পৰা থাকিল x, এইটোৰ পৰা থাকিল -1 = 0। অৰ্থাৎ এই দুটাৰ পূৰণফল 0। এই দুটাৰ পূৰণফল 0 মানে আমি বুজি পাম যে 2x - 3 = 0 or x - 1 = 0। যে এইটো যদি 0 হয় 2x = 3 or x = 3/2। এইটো যদি 0 হয় x মান পালোঁ 1। অৰ্থাৎ আমাৰ সমাধান দুটা, এটা হ'ল 3/2 আৰু আনটো হ'ল 1। তো এনেধৰণে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰিম। তোমালোকে ইয়াত আৰু এটা উদাহৰণ মই তোমালোকক দেখাইছোঁ।
এটা আছে ধৰ 3x স্কোৱাৰ মাইনাছ 2 ইনটু √6x প্লাছ 2 ইকুৱেল টু 0। এইটোক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগে, হয়নে? এতিয়া চোৱা, আমাৰ কি কৰিছিলোঁ, সকলোবোৰ সোঁফালে থাকিলে বাওঁফালে লৈ আহিব লাগিব, সমান চিহ্ন সোঁফালে 0 থাকিব লাগিব। ইয়াত আছেই তেনেকৈ, আমাৰ অনা নিয়া কোনো কথা নাই। স্কোৱাৰ টাৰ্ম আগত আছে, একঘাতযুক্ত পদ মাজত, তাৰপিছত ধ্ৰুৱক পদটো সমান চিহ্ন সোঁফালে 0 আছে, সকলো ঠিকে আছে। নেক্সট ষ্টেপ হ'ল স্কোৱাৰ টাৰ্মৰ সহগ, ইয়াত 3 আৰু চলকবিহীন পদ 2 পূৰণ কৰিলোঁ 6। অৰ্থাৎ 6 কেনে দুটা উৎপাদকত ভাঙিব লাগিব, যি দুটা আমি যোগ কৰিলে 2√6 পাওঁ। তো 6 মানে কি, আমি এনেকৈ লিখিব পাৰোঁ √6 ইনটু √6। ইয়াত অলপ বেলেগ হ'ব কথাটো, যিহেতু ইয়াত ৰুট আছে। √6 ইনটু √6 6 হ'ল। এতিয়া এই √6 আৰু √6 যদি আমি যোগ কৰোঁ কি পাম, 2√6 পামনে? এইটো সমান হ'ল। এতেকে এইটো আমি ভাঙোতে কেনেকৈ ভাঙিম, মাইনাছ √6 প্লাছ √6 ইনটু x প্লাছ 2 ইকুৱেল টু 0। 3x স্কোৱাৰ ব্ৰেকেট ভঙা √6x মাইনাছ এ প্লাছ এ মাইনাছ √6x প্লাছ 2 ইকুৱেল টু 0। এতিয়া কমন লোৱা, এই দুটাৰ পৰা কি কমন যাব, 3 মানে আমি জানো √3 ইনটু √3, আনহাতেদি √6 মানে হ'ল √2 ইনটু √3, অৰ্থাৎ তুমি ইয়াৰ পৰা √3 কমন ল'ব পাৰা, √3x। √3x কমন ল'লে ইয়াত থাকিব √3x, 3ৰ পৰা এটা √3 কমন ল'লা, আন এটা √3 থাকিল। ইয়াৰ পৰা তুমি √3 কমন ল'লা, থাকিল √2। ইয়াৰ পৰাও ঠিক তেনেকৈ √2 মানে কি, আমি কি লিখিব পাৰোঁ, √2 ইনটু √2। তো ইয়াৰ পৰা আমাৰ কি কমন যাব, √6তো √2 আছে, ইয়াতো √2 আছে, √2 কমন গ'ল। √6ৰ পৰা √2 কমন ল'লে থাকিল √3 মাইনাছ এইটোৰ পৰা থাকিব √2 ইকুৱেল টু 0। তেতিয়া √3x মাইনাছ √2 ইনটু √3x মাইনাছ √2 ইকুৱেল টু 0। এতিয়া আইডাৰৰ √3x মাইনাছ √2 ইকুৱেল টু 0 or √3x minus √2 equal to 0. যেহেতু √3x আপুনি এইটো লৈ গ'লোঁ √2 আৰু x ইকুৱেল টু আমি কি পালোঁ, √2 বাই √3। ঠিক তেনেধৰণে ইয়াতো √3x ইকুৱেল টু √2 পিনে লৈ গ'লোঁ আৰু x ইকুৱেল টু পালোঁ √2 বাই √3। অৰ্থাৎ একেটাই সমাধান দুবাৰ আহিব, √2 √3 √2 √3। তো এনেধৰণে আমি যিকোনো দ্বিঘাত সমীকৰণক উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব পাৰোঁ। এই অংকখিনি আছে 10ম শ্ৰেণীৰ পাঠ্যপুথি এক্সাৰচাইজ অনুশীলনী 4.2। তোমালোকে বাকী অংকবোৰ কৰি পেলাবা। তো আজি আমি পূৰ্ণবৰ্গীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ এটা কেনেধৰণে সমাধান কৰে সেই বিষয়ে শিকিম। তো পূৰ্ণবৰ্গীকৰণ পদ্ধতি মানে আইদাৰ a প্লাছ বি হোল স্কোৱাৰ বা a মাইনাছ বি হোল স্কোৱাৰ ৰূপত প্ৰকাশ কৰিব লাগিব। তো তাকে কৰিবলৈ আমি প্ৰথমে কাম হ'ব, আমাৰ ফাৰ্ষ্ট কাম হ'ব স্কোৱাৰ টাৰ্ম আৰু একঘাতযুক্ত পদটো সমান চিহ্নৰ বাওঁফালে ৰাখি ধ্ৰুৱক পদটো সমান চিহ্ন সোঁফালে লৈ যাম। ইয়াত -6 বাওঁফালে আছিল, সোঁফালে লৈ গ'লোঁ +6 হ'ল। এতিয়া দ্বিতীয়তে আমাৰ ছেকেণ্ড ষ্টেপত কাম হ'ব এক্স স্কোৱাৰৰ সহগ, অৰ্থাৎ স্কোৱাৰ টাৰ্মৰ যিটো সহগ, এক্স স্কোৱাৰৰ সহগৰ 4 গুণেৰে, অৰ্থাৎ ইয়াত এক্স স্কোৱাৰৰ সহগ 2, তাৰ 4 গুণ অৰ্থাৎ 4ৰে পূৰণ 8, এই 8ৰে তিনিওটা পদক পূৰণ কৰিব লাগিব, তিনিওটা পদক পূৰণ কৰিব লাগিব। তো আমাৰ প্ৰথম কাম হ'ল স্কোৱাৰ টাৰ্ম আৰু একঘাতযুক্ত পদটো সমান চিহ্ন বাওঁফালে ৰাখি ধ্ৰুৱক পদটো সোঁফালে লৈ গ'লোঁ। দ্বিতীয়তে আমি কি কৰিম, স্কোৱাৰ টাৰ্মৰ যিটো সহগ, সেই সহগৰ 4 গুণ, স্কোৱাৰ টাৰ্মৰ সহগ হ'ল 2, তাৰ সহগ
এই এক্স স্কোয়ার টাৰ্মৰ সহগ 2 তাৰ 4 গুণন 8 এই 8ৰে এতিয়া আমি সমীকৰণটোত গোটেইকেইটা পদকে আমি কি কৰিম পূৰণ কৰিম সমান চিহ্ন 2 পাৰে পূৰণ কৰিব লাগিব তো এইটো কৰাৰ লগে লগে 16x স্কোয়াৰ 8x = 48 এতিয়া সমান চিহ্নৰ বাওঁফালে দুটা পদ আছে এই দুটা পদৰ আমি তিনিটা পদ কৰিব লাগিব যাতে হয় a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার বা a স্কোয়ার মাইনাস 2ab প্লাস b স্কোয়ার রূপত আহে ইয়াৰে প্ৰথমটো পূৰ্ণবৰ্গ সংখ্যা এইটোক আমি পূৰ্ণবৰ্গ স্কোয়াৰ টাৰ্মৰ সহগৰ 4 গুণে পূৰণ কৰাৰ লগে লগে এইটো আমি পূৰ্ণবৰ্গ সংখ্যা পামি তো 16x স্কোয়ার মানে আমি লিখিব পাৰো 4x হোল স্কোয়ার তো মাইনাস আছে মাইনাস দিয়া ফর্মুলা মতে তোমাৰ এটা 2 আহিবই লাগিব 2ab তো 2 ইনটু a জায়গাত কি পালা 4x এতিয়া আছে 2 পূৰণ 4 ইনটু 4x 2 ইনটু 4x কিমান হ'ল 8x তাৰ মানে ইয়াত 8x আছিল ইয়াতো 8x পালাই তেতিয়া হলে তোমাৰ b যেহেতু লাগে তোমাৰ b ইয়াত 1 হ'ব মানে 1 পূৰণ কৰিলে 2 ইনটু 4x ইনটু 1 8x থাকিব তো ইয়াৰ পৰা আমি b টো এনেকৈ উলিয়াই ল'ব লাগিব তাৰপিছত ফৰ্মুলা মতে কি b স্কয়াৰ 1 স্কয়ার হল তো এইপিনে 48 এই 1 স্কয়ারটো যেহেতু ইয়াত নাছিল আমি উপৰঞ্চি যোগ কৰিছো বাওঁফালে তেতিয়াহলে সমান চিহ্ন সোঁফালেও আমি যোগ কৰিব লাগিব তো এইটো গৈ হল 4x minus 2 a স্কয়ার minus 2ab plus b স্কয়ার অর্থাৎ a minus b হোল স্কয়ার a জায়গাত আছে 4x b জায়গাত আছে 1 তো 48 plus 1 তো 4x minus 1 whole square equal to 49 এটা দুই পিনে বর্গমূল লোৱা 4x minus 1 whole square বর্গমূল এটো স্কয়ার টু উঠি যাব 49 ৰ বর্গমূল 7 আগত প্লাস মাইনাস বহিব এতিয়া আইদাৰ 4x minus 1 equal to plus 7 or 4x minus 1 equal to minus 7 এবাৰ plus 7 হ'ব এবাৰ minus 7 হ'ব তো 4x equal to এটো পিনে লগলে 8x equal to 2 और 4x equal to minus 7 minus 2 कितने लो 1 और x equal to minus 6 by 4 कटा कटे को गिले 3 x equal to minus 3 by 2 এটা কে নির্ণয় সমাধান আমি দুটা পালো কি এটা 2 আর 1 হল এটা minus 3 by 2 তে এনে ধৰণৰ সমাধান কৰাটো পূৰ্ণবৰ্গীকৰণ মানে কি কৈছো হয় a plus b whole square ৰূপত প্ৰকাশ কৰিব লাগিব নহয় a minus b ইয়াত দেখিছানে প্ৰকাশ হৈছে a plus b into minus b whole square ফৰ্মত এটো কেতিয়াবা a plus b whole square হ'ব পাৰে তো তাকে কৰিবলৈ আমি প্ৰথমে কি কৰিব লাগিব স্কয়াৰ টাৰ্মৰ একঘাতযুক্ত পদটো সমান চিহ্ন বাওঁফালে ৰাখি ধ্ৰুৱক পদটো সোঁফালে লৈ যাব লাগিব দ্বিতীয় কাম হ'ল আমাৰ স্কয়াৰ টাৰ্মৰ যেটো সহগ আছে তাৰ 4 গুণৰে তিনিটা পদক পূৰণ কৰিব ইয়াত সহগ আছে 2 2 4 গুণ 8 8ৰে আমি গোটেই কিটা পূৰণ কৰিম 4 গুণেৰে পূৰণ কৰাৰ লগে লগে প্ৰথম টাৰ্মটো তোমাৰ পূৰ্ণবৰ্গ হৈয়ে পৰিব এটো 16x স্কয়াৰ মানে 4x হোল স্কয়াৰ মাইনাস আছে মাইনাস দিব প্লাস থাকিলে প্লাস ফৰ্মুলা মতে তোমাৰ এটা 2 আহিব 2ab ফৰ্মত আনিব লাগিব 2 ইনটু এটো হল a তো এই জায়গাত কি আছে 4x তো 2 ইনটু 4x 8x আমাৰ ইয়াত 8x আছে তাৰ মানে b আমি কি লব লাগিব 1 b হিচাপে লব লাগিব 1 কাৰণ অলৰেডি 8x ইয়াত আছে 8x সমান হ'লে আমি 1 হে পূৰণ কৰিব পাৰিম এটো b তেতিয়ালে প্লাস b স্কয়াৰ এই 1 স্কয়াৰটো ইয়াত নাছিল উপৰঞ্চি ইয়াত যোগ কৰিছো এপিনো যোগ কৰিব লাগিব এটি পূৰ্ণবৰ্গৰ ৰূপত প্ৰকাশ পালে তাৰপিছত বৰ্গমূল হল কৰিলে আমি সমাধান পাম ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিঘাত সমীকৰণ সমাধানৰ তৃতীয়টো পদ্ধতি অৰ্থাৎ সূত্ৰৰ সহায়ত দ্বিঘাত সমীকৰণ কেনে ধৰণে সমাধান কৰে সেই বিষয়ে শিকিম ধৰা হ'ল এটা সমীকৰণ দ্বিঘাত সমীকৰণ 2x স্কয়াৰ minus x equal to 6 এই দ্বিঘাত সমীকৰণটো আমি সূত্ৰৰ সহায়ত সমাধান কৰিব লাগিব এটা কথা মনত ৰাখিবা দ্বিঘাত সমীকৰণ সূত্ৰৰ সহায়ত সমাধান কৰোতে আমাৰ সকলো তিনিটা পদ সমান চিহ্ন বাওঁফালে থাকিব লাগিব সোঁফালে 0 থাকিব আমাৰ ইপিনে 6 আছিল সোঁফালে
তাক আমি বাওঁফালে লৈ আহিলোঁ প্ৰথমে স্কোৱাৰ টাৰ্ম তাৰপিছত একঘাতযুক্ত টাৰ্ম আৰু শেষত ধ্ৰুৱকপদটো থাকিব এনেকৈ সজাই লোৱাৰ পিছত ইয়াৰ পৰা তুমি তেতিয়া এ মানে এক্স স্কোৱাৰৰ সহগ বি তাৰমানে এক্সৰ সহগ ইয়াত এক্সৰ সহগ -1 একো নাই মানে 1 তাৰপৰা মাইনাছ আছে আৰু চি -6 এই তিনিটা উলিয়াই ল'লোঁ এতিয়া সূত্ৰটো হ'ল দ্বিঘাত সমীকৰণটো কাৰ এক্সৰ মান ওলাব এক্সৰ মান সূত্ৰটো হ'ল -b প্লাছ মাইনাছ √(b² - 4ac ডিভাইডেড বাই 2a দ্বিঘাত সমীকৰণ সমাধান কৰা সূত্ৰটো হ'ল -b প্লাছ মাইনাছ √(b² - 4ac ডিভাইডেড বাই 2a এতিয়া যাৰ মান দিয়া আছে বহাই দিয়া মাইনাছ বি নিজৰ মানে -1 সেইকাৰণে -1টো ব্ৰেকেটৰ এই মাইনাছটো তোমাৰ সূত্ৰৰ মাইনাছটোহে বি ভেলু মাইনাছ হোৱাৰ কাৰণে এইটো ব্ৰেকেটৰ ভিতৰত লিখিছোঁ প্লাছ মাইনাছ হোল √(b মান হ'ল -1 তাৰ স্কোৱাৰ -4 ইনটু এৰ মান কিমান 2 ইনটু চি মান হ'ল -6 ডিভাইডেড বাই 2 ইনটু এৰ মান 2 তো 2 2 4 ওপৰত মাইনাছে প্লাছ মাইনাছ √(-1) বৰ্গ হ'লে মাইনাছে প্লাছ 4 2 8 8 6 48 অৰ্থাৎ তলত 4 ওপৰত 1 প্লাছ মাইনাছ √(49) যেহেতু √(49) এটা পূৰ্ণবৰ্গ সংখ্যা তাৰ বৰ্গমূল আমি কিমান পাম 7 তো 1 প্লাছ মাইনাছ 7/4 তাৰ মানে দুটা মূল ওলাব এটা আইডাৰ এটা হ'ল x = 1 প্লাছ 7 ডিভাইডেড বাই 4 অৰ আনটো মান হ'ল xৰ 1 মাইনাছ 7 ডিভাইডেড বাই 4 প্লাছ মাইনাছ 7 এবাৰ 7 প্লাছ হ'ব এবাৰ 7 মাইনাছ হ'ব তো এইটো কৰিলে কিমান হ'ল 8/4 that is 2 আৰু ইয়াত মান ওলাব -6/4 কটাকটি গ'লে -3/2 তে xৰ দুটা মূল ওলাল এটা হ'ল 2 আৰু আনটো হ'ল -3/2 তে এনেধৰণে আমি দ্বিঘাত সমীকৰণ এটা সূত্ৰৰ সহায়ত সমাধান কৰিব পাৰিম ইয়াৰ পিছত আমি আন এটা বস্তু শিকিম সেইটো হ'ল দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি মানে নেচাৰ অফ দ্য ৰুটছ অৰ্থাৎ দ্বিঘাত সমীকৰণৰ মূলবোৰ কেনেধৰণৰ হ'ব সেইটো মূলৰ প্ৰকৃতি দ্বিঘাত সমীকৰণ এটা মূলৰ প্ৰকৃতি আমাক নিৰ্দেশ কৰিব b² - 4ac ৰাশিটোৱে এই b² - 4ac মানৰ ওপৰতে নিৰ্ভৰ কৰিব দ্বিঘাত সমীকৰণটোৰ মূল দুটা কেনেধৰণৰ হ'ব সেইকাৰণে ইয়াক কোৱা হয় নিৰ্দেশক বুলি দ্বিঘাত সমীকৰণ এটাৰ নিৰ্দেশক বা ভেদ নিৰূপক হ'ল b² - 4ac এই নিৰ্দেশক ডিস্ক্ৰিমিনেণ্ট বুলি কোৱা হয় ইংৰাজীত নিৰ্দেশক বা ভেদ নিৰূপক এই b² - 4ac দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি জনাব মূলৰ প্ৰকৃতি মানে কি মূল বাস্তৱ সংখ্যা হ'ব নে কাল্পনিক সংখ্যা হ'ব যদি বাস্তৱ সংখ্যা হয় সমান হ'ব নে অসমান হ'ব সেয়াই হ'ল মূলৰ প্ৰকৃতি এজ ফৰ এক্সাম্পল ধৰা 2x² - 6 = 0 এই সমীকৰণটোৰ মূলৰ প্ৰকৃতি কি মূলৰ প্ৰকৃতি উলিওৱা ইয়াত এই জেগাত কি আছে 2 বি জেগাত আছে -1 চি জেগাত আছে তোমাৰ -6 তুমি প্ৰথমে তাৰ নিৰ্দেশক b² - 4ac মান উলিওৱা বি মান -1 তাৰ স্কোৱাৰ -4 ইনটু এ হ'ল 2 চি হ'ল -6 অৰ্থাৎ 1 -7 আছে প্লাছ কিমান পালোঁ 49 এই 49 গ্ৰেটাৰ দেন 0 অৰ্থাৎ শূন্যতকৈ ডাঙৰ আৰু পূৰ্ণবৰ্গ আৰু
পূৰ্ণবৰ্গ সংখ্যা মানে এটা স্বাভাৱিক সংখ্যা 7ক হোল স্কোৱাৰ কৰিলে আমি 49 পাওঁ সেইকাৰণে 49 এটা পূৰ্ণবৰ্গ সংখ্যা এতিয়া b² - 4ac মান 49 পালোঁ যিটো শূন্যতকৈ ডাঙৰ আনহাতেদি পূৰ্ণবৰ্গ এতেকে সমীকৰণটোৰ মূল দুটা পৰিমেয় সংখ্যা হ'ব অৰ্থাৎ বাস্তৱে হ'ব পৰিমেয় সংখ্যা আৰু অসমান হ'ব আৰু অসমান অৰ্থাৎ মূল দুটা সমান নহয় দুটা বেলেগ দুটা পৰিমেয় সংখ্যা ওলাব এতেকে বিঘাত সমীকৰণ এটাৰ মূল দুটা কেনেধৰণৰ হ'ব তাক আমাক নিৰ্দেশ কৰিব b² - 4ac ইয়াক কোৱা হয় ভেদ নিৰূপক বা নিৰ্দেশক এতিয়া এইটো উদাহৰণ আমি দেখুৱাৰ পিছত আমি এতিয়া মূল কথাটোলৈ আহিম b² - 4ac = যদি 0 হয় b² - 4ac মান যদি শূন্যৰ সমান হয় তেনে মূল দুটা বাস্তৱ আৰু সমান হ'ব মূল দুটা ওলাব দুইটাই পৰস্পৰ সমান অৰ্থাৎ একে মূল ওলাব আৰু সংখ্যাটো কিবা বাস্তৱ সংখ্যাই হ'ব কেতিয়া যদি b² - 4ac = 0 হয় 2 নম্বৰ চৰ্ত b² - 4ac > 0 আৰু পূৰ্ণবৰ্গ হ'লে মূল দুটা বাস্তৱ সংখ্যাই পৰিমেয় আৰু অসমান হ'ব যদি b² - 4ac মান শূন্যতকৈ ডাঙৰ আৰু পূৰ্ণবৰ্গ সংখ্যা যদি হয় সেইটো যেনেকৈ ইয়াত 49টো পূৰ্ণবৰ্গ সংখ্যা হৈছে অৰ্থাৎ কোনো এটা স্বাভাৱিক সংখ্যাক বৰ্গ কৰিলে 49 পাইছোঁ আৰু তেনেহ'লে সেই মূল দুটা পৰিমেয় হ'ব আৰু অসমান হ'ব 3 নম্বৰতে b² - 4ac > 0 অৰ্থাৎ শূন্যতকৈ ডাঙৰ কিন্তু পূৰ্ণবৰ্গ নহয় তেনে ক্ষেত্ৰত মূল দুটা অপৰিমেয় সংখ্যা আমি পাম অপৰিমেয় সংখ্যা আৰু অসমান হ'ব আনহাতে 4 নম্বৰত b² - 4ac যদি <0 হয় তেতিয়াহ'লে মূল দুটা কি হ'ব কাল্পনিক হ'ব তেনেধৰণে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা b² - 4ac